ভিডিঅ' কৰিছোঁ মূৰত লাগিব নেকি কি ৰে কি জেগা ৰে তাৰ ওপৰত মানে এইটো এটা দ্বীপৰ নিচিনা হৈ আছে দেই এইবিলাক চাওক Hello guys, welcome back to my YouTube channel Deposits Vlog. সকলোকে অন্য এটা ভিডিঅ'ত স্বাগতম জনাইছো আৰু এইকেইদিন ভিডিঅ' দিব পৰা নাছিলো ঘৰৰ পাৰ্চনেল প্ৰব্লেমৰ কাৰণে ভিডিঅ' দিব পৰা নাছিলো আজি আকৌ নতুনকৈ এটা ভিডিঅ' বনাইছো মানে এতিয়া আমি গৈ আছো এফালে ফুৰিবলৈ ইনে ফুৰিবলৈ গৈ আছো ভিডিঅ'টো সিম্পল একেবাৰে হ'ব আজি অলপ ফুৰিবলৈ গৈ আছো গাইস এতিয়া আহি পালোহি এখন দলং মানে এখন উখ দলং এখন উখ দলং তাৰ পিছত আগত এখন আছে এখন ইয়াতকৈ উখ ইয়াত মানে বহুত ডাঙৰ মাছ আছে এটো পুখুৰী নহয় মানে এটা পিটনি নিচিনা ইয়াত বহুত ডাঙৰ মাছ আছে কেইদিনমান আগত আহিছিল তেতিয়া একদম ওলাই আছিল মাছবিলাক এতিয়া ওলাই থকা নাই দেখোন আৰু এটো বহুত দ চাই লওক কিমান দ আৰু এফালেও আছে এইটো হচ্ছে সব কিমান ওখ আপোনালোকে ধৰিব পাৰিছে থাকে এইটো মানে যোনটো কাৰেণ্ট সাপ্লাই দিয়া প্ৰতি ঘৰলৈ এইটো ৱাৰ এয়া দেখিছে ন ৱাৰতকৈ ওখত আছে দলংখন কিমান ওখ ইয়াৰ আগত যোনখন আছে সেইখনটো ইয়াতকৈ ওখ গাইছ এতিয়া জেগাটা পাই গ'লে জেগাটা বহুত বেয়া দেখিছে না পানী গোটেই ইফালে পানী জপিয়াব লাগে সইলটা আছে মানে এইকণতে সইলটোলে মানে এইকণতে সইলটা আছে সেই সইলটোলে যাম বুলি ভাবিছোঁ বহুত দিনৰ আগতে স্কুল পঢ়ি থাকোঁতে অহা তালে বহুত দিনৰ মূৰত আহিছোঁ এতিয়া পানী হ'ল নে নহয় ইমান গম পোৱা নাই পানী হ'ল চাগে ফুল পানী এখন দলং অকণমানি দলংখন এয়া মানে নদী কিনাৰতে ওচৰত এনেকুৱা অকণমানি নদী গৈ পেলাই নদীত পৰিছেগৈ এইবিলাক আৰু এইটো হৈছে মাথাই আমি এফালে যাব লাগিব জেগাটো বহুত বেয়া মানে একদম বহুত বেছি ডেঞ্জাৰাছ জেগা চাই থাকিব ভিডিঅ'টো দুইখন এখন নান আকৌ ইয়াত আহিছে না পানী ইয়াত আছে আমাৰ ইয়াত চাইকেল আছে চাইকেল ইফালে লৈ যাব লাগে গাইছ আমি এতিয়া মাথাৰিলৈ উঠিলোঁ কিন্তু এফালে মানে জেগাটো একদম বিৰাট ডেঞ্জাৰাছ জেগা অকণমানে সৰু লুং ইয়াৰ বাট্টা আছে সেইটো দি যাব লাগিব মানে সেইফালে চাই লওক এনেকুৱা একদম ডেঞ্জাৰাছ জেগা অকণমান যদি এফালে হয় নহয় একদম গৈ পেলাই খালত পৰিবগৈ আৰু গতিকে এইকণ ভিডিঅ' কৰিব পৰা নহ'ব চাগে গাইজ বহুত ডেঞ্জাৰাছৰ মাজতো ভিডিঅ' কৰিছোঁ মূৰত লাগিব নেকি কি ৰে কি জেগা ৰে মূৰত এতিয়া লাগিলে মানে ইমান কষ্ট কৰি ভিডিঅ'টো বনাইছোঁ গতিকে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব দেই আৰু এইফালে জেগা চাওক না দেই কি জেগা একদম লাহে আহি থাকিবলগীয়া আছে এইখন চাপি দেই ইয়াত দেখিছেনে একদম ভাল খহি যাবলৈ হ'লে খতম আৰু মই এতিয়া মোৰ চাইকেলখন লোৱা নাই মই চম্বকৰ চাইকেল লৈ লৈছোঁ মুখখন কাক দি এইফালে অহাই নাই নেকি মানুহ তেনেকুৱা হৈছে মানে ইয়াত যদি একদম সাপ চাপ ওলাই যায় হৈ যাব কি এক্সপিৰিয়েঞ্চ আৰু ইয়াত যে দেখিছে এইবিলাকত খেতি বাতি কৰে মানুহবিলাকে ইয়াত বহুত পাম আছে মানে এইবিলাকত খেতি কৰে কবি ছবি এতিয়া খেতিটো ইমান নহয় অলপ দিনৰ পিছত হ'ব আৰু এয়া অকণমান ভাল জেগা পাইছোঁ ভাল জেগা মানে এইফালে ভাল পাই দিছে আৰু ইয়াৰ আগততো মেইন একদম খাটাৰনাক জেগাটো আহিয়ে আছে একদম ডেঞ্জাৰ জেগা
দেখিছে নাই কি জেগাৰী চব জেগা অকণমান যদি এফালে আহি ইয়াত মাৰি যায় নহয় তাত পৰিব আৰু এইবিলাক গছ বল আৰু এয়া দেখিছে গাহৰি এটা ফুৰি আছে কণতে কুকুৰা আছে যাব লাগিব এয়া কুকুৰা পোৱালি আৰু এখন ঘাগৰ নদী এই কুকুৰা আঁতৰ মোৰ হাতত বেল বজাবলৈ হাত নাই কি জেগাৰী সেইটো এনেকুৱা জেগা মানে একদম নজৰ হাতীটো দুৰ্ঘটনা ঘাটি খাতাৰনাক জেগা আৰু এইবিলাক খহি আছে ন কাষলৈ যদি যায় নহয় একেবাৰে গৈ পেলাই তলত ইমান দ আকৌ নদীখন এতিয়াতো বৰষুণ দিছে কালিও বৰষুণ দিছে বহুত দ হৈ গৈছে এতিয়া দেখিছে পিছফালে এখন নদীখন ঘাগৰখন আৰু এইফালে ৰাস্তা চাওক কেনেকুৱা ৰাস্তা এইফালে এইটো অকণমানি লুৰ এটা আছে সেইটো দি যাব লাগিব ইফালে আছে চইলটো বহুত ডেঞ্জাৰাছ জেগাত আছে মানে আৰু ইফালে খেতি বাতি কৰিছে যাব লাগে গাইজ যেনেকৈ তেনেকৈ একদম এইটো পাৰ হ'লোঁ ইফালৰ পৰা সিফালে দ আছিলে প্ৰায় এআঁঠুতকৈ বেছি হ'ব দ আৰু এইফালৰ পৰা পানীখিনি আহি আছে মানে আৰু ইফালে যোনটো পথাৰ পানী ইফালে আহি আছে এইখন নদীত পৰিছে এইখন ঘাগৰ নদী আৰু এইখন গৈ পেলাই অলপ আগত পৰিছেগৈ বাৰু এইখন পৰিছে সোৱণশিৰি আৰু এইফালে আছে সোৱণশিৰি নদীখন বেছি দূৰত নাই বাৰু আমি মানে যোনটো বালি চৰ আছে সেইটো আমি সোৱণশিৰি নদীতে আছে আমি তালৈ গৈছোঁ ব'লক গাইজ আহি প্ৰায় ফাইনেলি পাইছোঁহি আৰু একেবাৰে পোৱাহি নাই হ'লেও অকণমান আছে ইয়াৰ পৰা অলপ দূৰ গ'লে পাই যাম আৰু এইবিলাক দেখিছে ঝাৰু বন এইবিলাক চাওক কিমান ঝাৰু আছে একদম একেবাৰে ইফালে আৰু ইয়াৰ পৰা 100-200 মিটাৰমান ইফালে নদী আছে তালৈকে একদম ঝাৰু বন আছে ইফালৰ পৰা গৈ এনেকৈ ব'লক এতিয়া ইফালে যাওঁ য'ত মানে চইলটো আছে তালৈকে যাওঁ পানী হৈ গ'ল চাগে এতিয়া দেই গাইছ আমাৰ লাকটো ভাল আছিলে সেইবাবে পানী হৈছে যদি ইমান পানী হোৱা নাই মানে তথাপি শুকাই আছে নহ'লে একেবাৰে তালৈকে পানী হৈ যায় মানে হ'লেও পানীটো ইমান এতিয়া হোৱা নাই তাৰপিছত এইফালে আমি যাব পাৰিম নহ'লে যেতিয়া পুৱা ৰ'দ দি থাকে নহয় তেতিয়া এইখিনি গোটেই বালিখিনি শুকাই থাকে বিৰাট মস্তি হয় মানে ইয়াত ফাইনেলি আহি পাই গ'লোহি আমাৰ বালি চইলটো সেইটো চইলটো ইয়াত ইমান এইটো ধুনীয়া হয় যদি কিন্তু মানুহবিলাকে ইমান খানা চানা খাবলৈ নাহে এইটো মানে জেগাটো বহুত ডেঞ্জাৰাছ জেগা হয় ইফালেদি আহিবলৈ মানে বাইক চাইক নোসোমায় চাইকেল লৈ আহিবলৈও ভাল নহয় বস্তু পাতি আনিবলৈ এইটোত কিন্তু খানা চানা খাবলৈ ইমান মানুহবিলাকে নাহে কিন্তু যেতিয়া শুকান হৈ থাকে খৰালি দিনত থাকে নহয় তেতিয়া ইয়াত একদম গান চান শ্বুটিং কৰিবলৈ বিৰাট ধুনীয়া হ'ব এতিয়া বাৰু বাৰিষা হ'লে আকৌ যেতিয়া খৰালি আহিব তেতিয়া আকৌ ইয়াত নতুনকৈ এটা ভ্লগ বনাম আৰু ইফালে চাওক কিমান দূৰলৈকে আছে এখন সোৱণশিৰি নদী হয় আৰু এইখিনি দেখুৱাইছিলোঁ অলপ আগত ঝাৰু বনখিনি সেইখিনি একদম কপি গৈছে বালিখিনি এইবিলাক চাওক এটা কিবা এটা ফিলিং হৈছে ন চাওক না কি একদম মস্তিৰে এটা খোজ নাই একদম সমান হৈছে একেবাৰে ঠাই খাই থোৱা নিচিনা একদম ক্লিন চাওক একদম আমি এতিয়া খোজকাঢ়ি আহিছোঁ যদি ইমান মানে ভৰি হেৰি পোৱাই নাই আৰু এইফালে চাওক এইখিনি ঝাৰুবন মানে এইটো এটা দ্বীপৰ নিচিনা হৈ আছে দ্বীপেই এয়া আহি পাই গ'লোহি আৰু শুইফালে চাওক নাও চলাই আছে এয়া নাও চলাই ফালে যাওঁ এইখনতো মইতো চাওক আঁতৰ পৰাতো মই এইটো ঘৰত নাও বুলি ভাবিছিলোঁ চব মাৰিব লাগিব এইফালে গৰু চৰু আহে দেই এয়া চাওক কিমান ধুনীয়া এটা লুক মানে চাওক এইবিলাক গৰু চৰি আছে
গাইজ এতিয়া আমি এইফালে সোৱণশিৰি নদী একদম আহি পাইছোঁ একদম একেবাৰে ওচৰত আহি পাই গ'লোঁ সোৱণশিৰি নদী একদম কি ভাল লাগিছে ন একদম ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি আছে কেনেকুৱা লাগিছে ঐ আহি মস্তি মস্তি চাওক আগতেও আহিছোঁ মানে ইয়ালৈকে একেবাৰে নদীৰ ওচৰলৈকে আহি পোৱা নাই আৰু ইমান মানে আহি নাপাওঁহি তাত আগৰ পৰাই ঘূৰি গুচি যাওঁ কিন্তু এবাৰ একেবাৰে কাষলৈকে আহি গ'লোঁ দুইফালে চাওক নাও চলাই আছে অলপ আগত এইখনতে আছিলে আমি কিন্তু এইখনত ফটো মৰাত লাগিলোঁ য'ত তাত পাই গ'লগৈ নহ'লে আমি এইখনত এইফালে চাওক আমি আহি আছোঁ ইয়াত গৰু চৰু ইয়াত চৰিবলৈ দিয়ে নেকি এইবিলাক গৰু খোজ আছে মানে আহি পাই গ'লে এয়া চাওক নামি ল'লোঁ পানীটো একদম ইমান ঠাণ্ডা একদম বৰফৰ নিচিনা ঠাণ্ডা কাপোৰ কানিটো লৈ আনে একদম গা ধুই গ'লোঁ কি ঠাণ্ডা গৰমৰ দিনত ইয়াত পৰি থাকিবলৈ বিৰাট মস্ত হ'ব ইপাৰে মানে এইটো দেখিছে যোনটো সেউজীয়াকৈ এইটো এইফালে বান্ধি থৈছে সেইটো পাৰ আৰু সেইফালে চাওক নাও চলাইছে এইকণটো বেছি ঠাণ্ডা ন গাইছ আমাৰ আগতে এটা মাছ গৈছিলে অকণমানি মাছ এইটো একদম ধৰি ল'লোঁ এতিয়া ধৰি ল'লোঁ হয় ধৰোঁতে একেবাৰে মৰিয়ে থাকিলে মাছটো গাইছ ইয়াত এতিয়া একদম পুৱা ফটো চটো মাৰি ইয়াত পানীত নামি একদম পুৱা মানে কি ভাল লাগিছে ইয়াত পানীটো পুৰা ঠাণ্ডা নহয় বহুত ঠাণ্ডা মূৰে চুৰে পানী চানী মুখ চুখ ধুই ভৰি হাত ইয়াত ধুই একদম পুৰা এনজয় কৰি আছোঁ আৰু ইয়াত দেখিছেনে ইয়াত কোনোবাই খানা খাইছিলে ইমান খানা খোৱা নহয় যদি হ'লেও ওচৰৰ পাজৰ মানুহবিলাকে খায় ইয়াত খানা দুটা আছে এইবিলাক চাওক গাইছ আৰু ইয়াত বেছি টাইম নাথাকোঁ আৰু আমি এতিয়া মুখ হাত চুখ হাত ধুই যামগৈ আৰু আজিৰ ভিডিঅ'টো ইমানতে কৰিছোঁ এণ্ড যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটোক যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব চাওক কেনেকুৱা ডেঞ্জাৰ জেগা মানে দি আহিছোঁ গতিকে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ টাটা বাই বাই